অকাল মৃত্যুৰ পৰা হাত সাৰিবলৈ আপুনি কি কৰিব? আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ কাৰোবাৰ অকাল মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈ আজিৰ এই বিশেষ দিনটোত ধনতেৰাছৰ দিনাখনেই যমদেৱক পূজা কৰা হয়। যমদেৱক চাৰিমুখীয়া মাটিৰ চাকি দি ঘৰৰ দক্ষিণ ফালে যমদেৱক পূজা কৰা হয়। আজি বৰ্তমান মই আছোঁ নুমলীগড়ৰ দেও পৰ্বতত। হাজাৰ বছৰ আগতে নিৰ্মিত এই দেও পৰ্বতত যমৰ মূৰ্তি আছে। ইয়াত যম আৰু চিত্ৰগুপ্তৰ এটা জুৰীয়া মূৰ্তি আছে। আপোনালোকে অসমৰ বেলেগ ক'ৰবাত যমৰ মূৰ্তি দেখিছেনে নিশ্চয় জনাব। আজিৰ পৰা হাজাৰ বছৰ আগতে পাল বংশৰ সময়ত হয়তো এই অঞ্চলটোত আজিৰ এই বিশেষ দিনটোত প্ৰজাই নধৰা হৈ গৈছিল যমদেৱক পূজা কৰিবৰ কাৰণে। অসমৰ এই নজনা ইতিহাসবোৰ বিষয়ে আপোনালোকে জানি কেনে পাইছে নিশ্চয় জনাব। ধন্যবাদ।